নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই থাকক আৰু আপোনালোকে চাইতো থাকেই ন, সদায় চাই থাকে, এতিয়াও নকওঁ, চাই থাকক। আজি গোলাঘাট গৈ আছোঁ মই আৰু জিন্তু। আমি দুটা গোলাঘাট যাম, গোলাঘাট দ্বিতীয় অফিচ যাম, দ্বিতীয় অফিচৰ পৰা আৰু বেলেগ এটা জেগাত যাম, কিন্তু ক'ত যাম সেইটো নকওঁ, কিন্তু আমি যাম। কি ধুনীয়া পৰিৱেশৰ মাজত একদম পূৰা ৰিমৰিমীয়া বতাহ মাৰি আছে, চব ধুনীয়া লাগিছে। আমি যাম আজি এজেগাত যাম, আমি দুটাই এতিয়া প্লেনটো পাতিছোঁ এজেগাত যাম বুলি, কিন্তু ক'ত যাম সেইটো নকওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব, তেতিয়া গম পাব ক'ত যাম। হয় নাই, যাবি নাই? অঁ, আমি এতিয়া গৈ আছোঁ, এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই বলক। আমি এতিয়া গৈ আছোঁ, এয়া পৰিৱেশটো চাওক আপোনালোকে, কি ধুনীয়া চাৰিওফালে গছ আছে বা এটা কথা ক'ব পাৰিলে, আমাৰ জিন্তুৱে গান লিখে। যদি আপোনালোকে কোনোবাই গান চান গায়, তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব, নাম্বাৰটো দি দিম, ইয়াৰ নাম্বাৰটো। সি ধুনীয়া গান লিখে, যদি কাৰোবাক গান চান লাগে তেতিয়া ইয়াক কণ্টেক্ট কৰিব পাৰিব। এতিয়া গান লিখি আছে, সি বাগানীয়া গান লিখি আছে, পূজা পাইছে। তাৰপিছত আৰু এইফালে শিৱৰাত্ৰিৰ কাৰণে এটা গান লিখি আছে, মহাদেৱৰ। যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰিব, মই নাম্বাৰটো দি দিম আপোনাক। আজি পুৰা গৰম দিছে ন, ৰাতিপুৱাতে ৰ'দটো নাছিলে, এতিয়া তাপমান দিছে। ফাইনেলি আমি গোলাঘাট দ্বিতীয় অফিচৰ পৰা ঘূৰি আহিলোঁ বৰ্তমান। এতিয়া আমি গোলাঘাটৰ মাজমজিয়াত, সেই দেখিছে কি ধুনীয়া এটা সুন্দৰ বনাই দিছে, এইটো ৱাটাৰফুল। कौन है ये लोग? कहां से आते हैं? আমি এতিয়া গৈ আছোঁ আপোনালোকক যিটো দেখাম বুলি কৈছিলোঁ তালৈ। এতিয়া বৰ্তমান ট্ৰেফিক পইণ্টত পূৰা জাম, গাড়ী জাম হৈ আছে। ফাইনেলি যাব দিলে, বহুত দেৰি ৰখালে, বহুত দেৰি মূৰত গৈ আছোঁ। ফাইনেলি আমি মেলহা পালোহি। আপোনালোকক ক'বলৈ পোৱা হৈছিলোঁ, একচুৱেলি মানে কোৱা নাছিলোঁ,
ক'ত যাম কি কথা আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আমি মেলহা বৰ্তমান মেলহা আহিলোঁ। এইখন মেলাৰ মূৰত আছে। এতিয়া মেলহাত ভিতৰত সোমাম। এতিয়া আমাক জোতা চেণ্ডেল খুলি যাব লাগিব। হয়তো ভিতৰতো পূৰা ধুনীয়াকৈ থৈছে, সোমাবতো নিদিয়ে জোতা চেণ্ডেল পিন্ধি। আৰু টিকেট আছে, টিকেট 20 টকা। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আছিলোঁ। কিহৰ মন্দিৰ? কি হয়? खत्म। बाय बाय, टाटा, गुड बाय, गया। ভিতৰত সোমাই যাম, চাব কি কি আছে। দেখা আপোনালোকৰ ইয়াত লোহাৰৰ চিতলিৰ পৰা গেটৰ চিষ্টেম দিছে, বেল চলাই যায়। ভিতৰত চব কি কি আছে, চবে কাঠৰ কিবা কিবি বনাইছে ধুনীয়াকৈ ডিজাইন কৰি ধুনীয়াকৈ থৈছে। এইবোৰ দেখি ভাল লাগে। আপোনাৰ জাপি চাপি এনেকৈ ধেৰ কিবা কিবি আছে, বহিব পৰা চিষ্টেম আছে ইয়াত। সেইবোৰ হয়তো কেমেৰাত ভালকৈ দেখাব পৰা নাই, আপোনালোকে দেখিছে কি কি আছে। কৈ ব'ল আমি এতিয়া পানীটো ওপৰলৈ উঠিম। পাৰিম ফাইনেলি আমি ওপৰত গৈ আছোঁ এতিয়া। ওপৰ পৰিৱেশ চব কি কি আছে ইয়াত, চব চব ক'ত আহিলোঁ আমি আহিলোঁ আমি আহিছিলোঁ মেলহা। এতিয়া কথা মেলহাত আছোঁ। আমি চাংঘৰ ওপৰত ইয়াৰ তলৰ পৰিৱেশ। আহিলোঁ বহুত দিন আমি কৈ আছোঁ আহিব পৰা নাছিলোঁ, আজি ফাইনেলি আহিলোঁ। रातों को नींद नहीं आती थी, रोते रोते मेरा सारा वक्त कट रहा था। मैं कह रहा हूँ मैं खुशियां था बांट रहा, जब खुद के कंधों पे गमों का बस्ता था। वो काफी वगैरह से दिन थे, माँ कहती थी रो मत, फिर खुद ही रो जाती थी। वो पापा से लड़ती थी रात में, क्योंकि वो बेटे को खोना नहीं चाहती थी। डिप्रेशन ऑल ओवर माय बॉडी, मैं खुद ही को कहने लगा था हराम सा। जो खुशियों में साथ खड़े थे वो दुखों में भागे, मैं चेहरा पहचानता। ভাগৰ লাগি গৈছে পূৰা। অলপ বহি দিছোঁ পূৰা ভাগৰ লাগি গৈছে, গৰমত ঘামি গৈছোঁ পূৰা। আমি এতিয়া মেলহা চাংঘৰ ওপৰত বৰ্তমান মোৰ জিনটো চাওক কি কি আছে। বহুত দেখিছে হয়তো এইবোৰ চোৱা বস্তু। এইজন কোন জানো, চিনি নাপাওঁ এইজনক। এইবোৰ আগৰ দিনে এয়া শৰাই আছে, ডাঙৰ শৰাই এভাগ আছে। এইভাগ এয়া দেখিছে আপোনালোকে, ডাঙৰ শৰাই এভাগ আছে। এইফালে কিবা কিবি আছে, ভিতৰলৈ সোমাব দিয়ে নিদিয়ে নাজানো, কিন্তু সোমোৱা নাই এতিয়ালৈকে। এইবিলাক এতিয়া আমি তললৈ যাম, তলৰ পৰিৱেশটো এবাৰ দেখাম, দেখাই পেলাই আমি বাই বাই টাটা ঘৰ। মহৰ শিং আমি এতিয়া ঘৰত যাম, দুটামান ফটো মাৰি ঘৰত গৈ আছোঁ। আহিলোঁ ইয়ালৈ এপাক চালোঁ, ফটো মাৰি লওঁ 1 মিনিট। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এইফালে পাহাৰখন চাহৰ পৰা দেখাম, ভিতৰলৈ নোসোমাওঁ। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। তাতো চাবলগীয়া নাই, মই বহুত দেখাইছোঁ হয়তো। জুগিবিল ব্লকটো হয়তো আপোনালোকে দেখিছে, একে দলং এখন আছে আৰু প্ৰায় এনেকৈ কিবা কিবি আছে। মানে আমি এতিয়া ভিডিঅ' নকৰোঁ, আগতে চাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মাজে মাজে ৰোষ্টিং ভিডিঅ' আহি থাকিব, আৰু ভিডিঅ' পাবলৈ
মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।